ৰঙিয়াত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ৰঙিয়া থানাৰ ইনচাৰ্জ প্ৰাঞ্জল বৰুৱা আৰু TSI হেমন্ত হালৰ নেতৃত্বত মিথুন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ৰঙিয়া থানাৰ IC প্ৰাঞ্জল বৰুৱা আৰু TSI হেমন্ত হালৰ নেতৃত্বত এটা দলে গোপন তথ্যৰ পম খেদি আজি প্ৰায় 3:15 ৰঙিয়া চহৰৰ 1 নং ৰেল গেটৰ সমীপত মিথুন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ৰঙিয়া চহৰৰ 1 নং ৰেল গেটৰ সমীপত মিথুন নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ সময়ত মিথুনৰ হাতৰ পৰা ড্ৰাগছৰ 9টা সৰু বটল উদ্ধাৰ কৰা হয়। ল'ৰাজন ৰঙিয়া টাউনৰে বুলি জানিব পাৰিছোঁ। ইয়াৰ লগত আৰু কোনোবা জড়িত আছে? ডেফিনেটলি জড়িত আছে আৰু অধিক তদন্ত কৰিলে ওলাই পৰিব। আৰু ইয়াৰ লগত ডেফিনেটলি জড়িত আছে, মানে এইটো অৰ্গেনাইজ ক্ৰাইম হয়, লগতে কোনো